মোক মাতিছে আশা বাইদেউ ফোন কৰি পেলাই বেজি আছে তো মই কৈছোঁ বাইদেউ মোৰ ছোৱালীৰ 3 মাহ হোৱা নাই কৈছে লৈ আহ বাইদেউহঁতে চাব পাছত মই লৈ গৈছোঁ কৈছোঁ যে এইটো মাহতে 27 তাৰিখ আহিলে যে 3 মাহ হ'ব কৈছে একো নহয় কৈ পেলাই বেজিটো মাৰি দিছে মোৰ পোৱালিটো খেলি আছিল একো বেমাৰ চেমাৰ নাই এতিয়া মোক ইনচাফ লাগে 3টা বেজি দিছে আৰু 3 মাহ হোৱাই নাই মোৰ ছোৱালী মই মানা কৰিছোঁ 3 মাহ হোৱাই নাই তথাপি শুনা নাই একেবাৰে 3টা বেজি দিছে মই কৈছোঁ 3টা বেজি দি আছে যে কৈছে একো নহয় এইটো 3টা দিবই লাগে বোলে কাৰ্ড চোৱাই নাই 3 মাহ হোৱাই নাই কৈছে একো নহয় দিব পৰা যায় বিশ্বাস নকৰিলে সিহঁতক সুধি চাওক সিহঁতো আছিলে খেলি আছিলে টেৰলিং মাৰি আহিছে বোলে নাচতে একো নহয় নীলিমা সেইটো কাৰণে চাওক মোৰ ভাল ছোৱালীটো এতিয়া ঢুকাই গৈছে এতিয়া মোক ইনচাফ লাগে নাৰ্ছে দিছে দাদাৰ ছোৱালী হয় কালি গা পা ধুৱাইছোঁ মই ৰাতিপুৱা 9টা 10টালৈকে গা পা ধুৱাই পাউডাৰ চাউডাৰ লগাই টিকা চিকা লগাই মই গাখীৰো খোৱালোঁ বটলত ভৰাই পিছত নবক ফোন কৰিলে আশা বাইদেউ যে ছোৱালীৰ বেজি আছে তো মই নবক ক'লোঁ বেজি টাইম হৈ গ'ল কয় মাতিছে চাই লওঁ কি কয় বাইদেউ কাৰ্ড চাইহে বেজি দিব মই কৈছোঁ তেনেহ'লে যা বেজিটো দি আন মই খানা বনালোঁ গৈছে বেজি দিবৰ কাৰণে 3টা বেজি দিলে ভাল ছোৱালী মই 2.5 মাহ হ'ল এতিয়া মই 2.5 মাহতো বেজি নাই কাৰ্ড চোৱাই নাই কাৰ্ড আমাৰ অংগনবাদী স্কুলৰ বাইদেউৰ হাতত আছিলে কাৰ্ড সেতি কিবা কৰিব নিছিলে তো পিছত টেলিঙত নিছিলে চাগে পিছত আহিছে বেজি চেজি দি 12:30টাত আহিলে অহাৰ পিছত মই কোচত লৈছোঁ যে কি হ'ল দে দুধ ভৰাই দে মই খুৱাম খুৱাইছোঁ নাখালে দুধ নব ক'লে যে ডাক্তৰ কৈ দিছে বেজি দিয়াৰ কাৰণে জ্বৰ আহিব মই কৈছোঁ জ্বৰ আহিবও পাৰে পিছত ৰাতিটো সন্ধিয়াত মই দুধ গৰম কৰি খুৱাইছোঁ খোৱা নাই অলপ জ্বৰ আছে মানে ধৰিবই দিয়া নাই বিষত মই কৈছোঁ আশা বাইদেউক একবাৰ ফোন কৰি কৈ দে যে এনেকুৱা কয় সেহেঁতি কৈছে জ্বৰ আহিব কালিৰ টাইমতে কমি যাব মই পিছত ৰাতি 3টা বজাত আহি চাইছোঁ ছোৱালীটো মৃত্যু আমাৰ ভাল ছোৱালী খেলি থকা ছোৱালী দিটো মই গোটেই দিন মই খেলাইছোঁ ছোৱালীটোক এটাই ছোৱালী আমাৰ সেহেঁতি মই 3টা বজাত ৰাতি এইটো খবৰ লোৱাৰ শুনাৰ লগে লগে মই ফোন কৰিছোঁ আশা বাইদেউক বাইদেউ মোৰ তাত নম্বৰ নাই আশা নাৰ্ছ বাইদেউৰ আপুনি ফোন কৰি যোগাযোগ কৰি আহক ইয়াত কি হৈছে কিহৰ পৰা হৈছে এইটো বেজি দিয়াৰ কাৰণে এনেকুৱা হৈছে নাক পৰা ব্লাড ওলাই আছে ফেন ওলাই আছে পূৰা দাগি দাগি হৈ আছে গাটো আমাৰ ছোৱালীটো এনেকুৱা দাগি চাগি নাছিলে গাঁতত এইটো কিহৰ পৰা হৈছে আহক চাই লওক গৰমেই আছিলে ৰাতিপুৱা গাটো লেকিন এতিয়ালৈকে নাৰ্ছ বাইদেউ আশা বাইদেউ এতিয়ালৈকে আমাৰ ইয়াত অহাও নাই খবৰো লোৱা নাই আৰক্ষীক চবক জনাইছোঁ আমি বিডিবি চিডিবি যিমান আছে আমি যিমান আমাৰ ৰাইজৰ পাব্লিক চাব্লিক চবক আমি জনাইছোঁ এইটো আমাক ন্যায় লাগে ভৱিষ্যত যে এনেকুৱা নহয় আমাৰ এইটো ইনচাফ লাগে আজি এনেকুৱা কৰিব বেলেগৰ ল'ৰা ছোৱালীকৰ পিছত এইটোই কৰিব আৰু আজি আমি এইটো যদি কদম নুঠালে পিছত ক'ব তোমালোকে এইটো আগত জনোৱা নাই আৰু এইটো হৈছে আপোনালোকে চকুৰ আগত চাই আছে এনেকুৱা ঘটনা এইটোতো আৰু মৰা মানুহৰ ওপৰত আমিতো দাগী কৰিব নোৱাৰোঁ না মানুহ পঠাইছিলোঁ মোৰ হাজবেণ্ডক পঠিয়াইছিলোঁ আশা বাইদেউৰ ঘৰত যা বাইকত বাইদেউৰ হাজবেণ্ড নাই যা বাইক দি লৈ আহিবি 2 বাৰ কৰি গৈছে বাইদেউ অহা নাই এতিয়ালৈকে আহি পেলাই খবৰ লোৱা নাই।